পোজো এপ্লিকেশ্যনটোৰ বিষয়ে আপোনালোকক দেখাবলৈ আহিছোঁ কেনেকৈ ভিডিঅ' বনাই মোক বহুতে সুধি আছে যে ভিডিঅ'খন কেনেকৈ আপলোড কৰে কেনেকৈ বনায় গান কপা লয় সো ষ্টাৰ্ট ওপেন কৰিব আপুনি আগতে ওপেন কৰাৰ পাছত এনেকৈ ওলাই যাব আপোনাৰ লাইক হোৱাটছআপ ডাউনলোড আছে তলত অপচন আছে আৰু কেমেৰা আছে ৰাইট তাৰপিছত কেমেৰাটো যদি ওপেন কৰে আপুনি এনেকৈ ওলাব এনেকৈ ওলোৱাৰ পাছত আপুনি ইয়াত মিউজিকৰ ভিডিঅ' বনোৱাৰ ওচৰত মিউজিক অপচন এটা আছে ইয়াত ক্লিক কৰি দিব আপুনি ক্লিক কৰাৰ পাছত আপুনি এনেকৈ গানখন আপোনাৰ মোবাইলৰ গান যোনটো ভাল লাগে সেইটো ক্লিক কৰি দিব তাৰ পাছত এনেকৈ ল'ব আপুনি গানটো কিমান দুখা বনাই ইয়াত শুনিব এনেকৈ নি মেলি কাটি ল'ব গানটো কাটি লোৱাৰ পাছত আপুনি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব পাৰে ইয়াত আছে ভিডিঅ' ফটো আৰু টাইমো দি ল'ব পাৰে 5 ছেকেণ্ড টাইম সেনেকৈ কিবা কিবি টাইমটো ওলায় আৰু তাৰপিছত দি মেলি আপুনি ইয়াত ভিডিঅ'টোত এনেকৈ ক্লিক কৰিব হৈ গৈছে ষ্টাৰ্ট মই ইমানখিনি বনাইছোঁ ভিডিঅ'টো শ্বৰ্ট তাৰপিছত ভিডিঅ'টো আপোনাৰ ওচৰত একেবাৰে ওপৰত এটা অপশ্যন আছে আপোনাৰ একেবাৰে ওপৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আহি গ'ল আপোনাৰ বনোৱা ভিডিঅ'টো বনোৱাৰ পাছত এনেকৈ আহিছে আপুনি এই গানটো ভিডিঅ'টো ডাউনলোড কৰি থৈ ল'ব পাৰে আপলোড নকৰি ডাউনলোড কৰি দিব পাৰে তাৰপিছত আৰু এই গানটোত আপুনি কিমানখিনি ভাল লাগিছে গানটোত সিমানখিনিলৈকে দিব পাৰে আৰু ইয়াত এনেকৈ কাটি দিব কাটি দিয়াৰ পাছত যিমান ধৰ ভাল লাগিছে মানে ওপৰত ৰাইট চিনডাল আছে ৰাইট চিনডাল আপোনাৰ ভিডিঅ'টো এতিয়া আপলোড কৰোঁ বুলি ক'লে ওপৰত একেবাৰে ডিলিটৰ ওপৰত একে অপশ্যন এটা আছে সেইটো কৰি ল'ব নহ'লে ডাউনলোড কৰি ল'ব পাৰে ইয়াত ডাউনলোড কৰি মেলি এনেকৈ আপলোড কৰি দিব ইয়াত আপুনি ইয়াত কি লিখিব বিচাৰে গানটোৰ বিষয়ে ইয়াত লিখিব পাৰে আপুনি লোকেশ্যনো দিব পাৰে তাৰপিছত আপুনি প'ষ্ট কৰি দিব বছ ইমানে আৰু যদি কিবা জানিব আছে